কলাম গামোচাৰে সভাখন জনাব মহান্ত বাইদেৱে। আকৰ্ষণ আৰু বক্তা আলোচক সৌৰভ বৰগোহাঁই আগৰীয়া। অজগৰৰ খাপৰ পোৱালি বুলি কেতিয়াও এই খাপটোত নাযাবা, কাৰণ এই গোটেই এটা নেটৱৰ্ক আছে ৰঙামাটি পথাৰৰ পৰা এই তোমাৰ আমাৰ এইটো বিন্দুগুৰি পথাৰলৈকে এই খাপটো আছে। তাৰমানে খাপে কামুৰিলে লগে লগে ফুলি যাব, বিষাব, মানুহ দৌৰি দৌৰি তত নোপোৱা হ'ব। কিন্তু এই সাপটোৱে কামুৰিলে একেবাৰে গম নাপায়। সেইকাৰণে ইয়াৰ নাম নীৰৱ ঘাতক, ইয়াৰ নাম চাইলেণ্ট কিলাৰ। গম পাইছা? ইয়াৰ নামে হ'ল কলা কংক। ইয়াৰ বিগদাত কেইটা আকৌ পিছফালে থাকে, শুই থাকে। ই আকৌ কামুৰি 1 মিনিট কামুৰি ধৰি থাকিব লাগিব। ই 1 মিনিট কামুৰি ধৰি থাকিব লাগিব, যাব লাগে তাত। এইটো তাৰমানে বস্তুটো মুখটো দেখি ৰানিংটো কৰিব নোৱাৰে। আৰু পুৰণা মুখটো অট'মেটিক এইটো প্ৰকৃতিৰ সৃষ্টি। এইটো তোমাৰ চেঞ্জিংটো নিজে নিজে হৈ যায়। কেতিয়াবা এনেকুৱা হৈছে, মই এতিয়া এটা কামতে লাগি আছে আৰু এটা কামত লাগি 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 ইমানখিনি সফলতা অৰ্জন কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, তেখেত আমাৰ কাৰণে এটা সম্পদ, আমাৰ তেজপুৰবাসীৰ কাৰণে বা আমাৰ অসমৰ কাৰণে সম্পদ। কাৰণ ইমানখিনি তেওঁ যিখিনি 30 বছৰ ধৰি যিখিনি কথা বতৰা তেওঁ শিকিছে জংঘলত গৈ গৈ, সেইখিনি আমি 30 মিনিটত শিকাই দিছে, হয় নহয়? ঠিক আছে। আমাৰ অনুভৱ হৈছে, কাৰণ বিন্দুগুৰি হাইস্কুলত ইলোৰা মঞ্চই যিটো অনুষ্ঠান পাতিছে আজি সপৰ সজাগতাৰ ওপৰত, অন্ধবিশ্বাসৰ ওপৰত, এই অন্ধবিশ্বাসৰ বাবে যিখিনি ছাত্ৰ ছাত্ৰীক লগ পালোঁ, গোটেইখিনিয়ে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছে, একেবাৰে ভাল লাগিছে। আৰু ইলোৰা মঞ্চকো মই ধন্যবাদ জনাইছোঁ। এনেকুৱা সজাগতাবিলাক যদি আমি কৰি থকা যায়, তেতিয়া আমাৰ অন্ধবিশ্বাসবিলাক নাইকিয়া হ'ব। এতিয়াও অন্ধবিশ্বাসৰ কিছু হ'লেও আছে যদিও, কিন্তু আৰু এনেকৈ যদি সজাগতা সভাবিলাক পাতি থকা যায়, তেতিয়াহ'লে এদিন এই অন্ধবিশ্বাস নাইকিয়া হৈ যাব। মই সকলো ইলোৰা মঞ্চৰ কৰ্মকৰ্তাক ধন্যবাদ জনালোঁ। আৰু লগতে মই হাইস্কুলখনৰ বিন্দুগুৰি যিখন হাইস্কুল, তেওঁৰ প্ৰধান শিক্ষকৰ পৰা ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষকসকলে সকলোকে মই ধন্যবাদ জনালোঁ। আৰু অনাগত দিনত এনেকুৱা অনুষ্ঠানবিলাক হৈ থকাটো মই বিচাৰোঁ। ধন্যবাদ।